গুড মৰ্নিং বন্ধু বান্ধৱীসকল প্ৰথমবাৰৰ বাবে উপাসনা বিন্দাস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাই পুৱাই আহি গৈছোঁ কাৰণ আজি মোৰ বাবে বিশেষ এটা দিন। এই বিশেষ দিনটো কিয়নো কাৰণ মোৰ ইউটিউব চেনেলটোত মই প্ৰথমবাৰৰ বাবে ভিডিঅ' দিবলৈ ওলাইছোঁ। এই বিশেষ দিনটোত আচলতে বিশেষ এখন ঠাইৰ পৰা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। গতিকে এই বিশেষ ঠাইখননো কি মই আপোনালোকক জনাম বাৰু। তাৰ বাবে আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। আৰু যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকল বন্ধু বান্ধৱীসকলেও এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকক প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, কাৰণ তেতিয়াহে মোৰ ন'টিফিকেশ্যনছবোৰ পাব আৰু তেতিয়া আহিবলগীয়া মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। গতিকে দেৰি নকৰোঁ, জল্দি মই ৰেডি হৈ লওঁ আৰু ক'ত যাম কি কৰোঁ আপোনালোক সকলো দেখাই থাকিম। মই ৰেডি হৈ গ'লোঁ, এতিয়া আমি যাবলৈ ওলাইছোঁ। আচলতে আমি যাবলৈ ওলোৱা ঠাইডোখৰ হৈছে ৱৰ্ল্ডৰ বিগেষ্ট আপোনাৰ শিৱলিংগ, নগাঁৱত প্ৰতিষ্ঠিত মৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছোঁ। আচলতে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ কিন্তু যাব পৰা নাছিলোঁ। আজি ফাইনেলি যাবলৈ ওলাইছোঁ আৰু গতিকে গাড়ীখন আহিলে গাড়ীখনলৈ গৈ আছোঁ। এতিয়া চাই যাব দেই আপোনালোকে। মই লগত আৰু কোন যাব দেখাম বাৰু আপোনালোকক, চাই যাব আপোনালোকে। আমি দুয়োগৰাকী বহি ল'লোঁ, এতিয়া আগত খুৰীহঁতক উঠাই লওঁগৈ। সেয়া খুৰী আহি গ'ল, এইফালে এজনী পুৱতি। এতিয়া আমি ৰেডি গৈ থাকোঁ। আহি কাকডোঙা দলং পাইছোঁহি, আৰু পাৰ হোৱা নাই এতিয়ালৈকে। সৌখন দলংখনলৈ অকণমান দূৰ আছে, আৰু এইখন পাৰ হ'লেই আমি বেলেগ এখন দেৰগাঁও পামগৈ। যোৰহাট ডিষ্ট্ৰিক্ট ইয়াতে খতম কৰিম। মই ভাল পোৱা ফুলজোপা এজোপা, আৰু এতিয়া আমি আহি কাজিৰঙা উদ্যানৰ ওচৰ পালোহি, আৰু নগাঁৱলৈ বেছি দূৰ নাই আৰু আমাৰ।
আহি থাকোঁতে এয়া হাতী দেখিবলৈ পালোঁ। হাতী দেখিলে ভাল বুলি কয় আচলতে যাত্ৰাৰ সময়ত। বুঢ়ী আই মন্দিৰৰ ওচৰ পালোহি। ইয়াতো সেৱা এটা কৰি যাওঁ। গাড়ীৰ পৰা ওলাই দেখিছেনে, আকৌ হাতী দেখিলোঁ। আজি আমাৰ যাত্ৰাটো শুভ হ'ব যেন লাগিছে। জখলা বন্ধাৰ ওচৰতে কিবা এটা খাই ল'লোঁ। কিবা এটা মানে আৰু সামান্য খাই বৈ আকৌ ষ্টাৰ্ট দিম। বেছ ৰাস্তা পালোঁ একদম তেজপুৰৰ পৰা হেৰিলে দেই। একো নাই মানে দবাব পৰা কোনো কথা মানে মই এটা দবাব একো নাই দবাব পৰা একদম দবাব ফ্ৰী ৰাস্তা ঢালাই দিছে। বেয়া লাগি গৈছে এইখন ফাইনেলি আমি গেটৰ ওচৰ পালোহি। এইফালেদিয়ে মহামৃত্যুঞ্জয় মন্দিৰলৈ সোমাই যাব লাগে আৰু বেছি দেৰি নাই, মন্দিৰ ভাগ দেখিমেই আৰু। গতিকে ব'লক চাই গৈ থাকোঁ। ৰাস্তাৰ পৰা বেছি দূৰ সোমাব নালাগে, প্ৰায় 3 কিলোমিটাৰমানহে সোমাব লাগে। সোমাই আপোনালোকে মন্দিৰ ভাগ দেখিবই। আমি মন্দিৰৰ ওচৰ পালোহি। গাড়ীখন ইয়াতে পাৰ্ক কৰি লৈছোঁ। এতিয়া লাহে লাহে মন্দিৰ ভাগলৈ যাম আৰু। মন্দিৰ ভাগ দেখি আচলতে বহুত ভাল লাগি গৈছে মনটো। আমি দুজনী গৈ আছোঁ এতিয়া। দুজনী নহয়, আমাৰ লগত আৰু আহিছে নহয়, ওলাইছে খুৰা। এতিয়া দেখুৱাই গৈ থাকিম আপোনালোকক। ইয়াৰ পৰাই আমি চাকি ধূপ কৰাৰ বাবে যি যি দৰকাৰ সেইখিনি লৈ ল'লোঁ। আপোনালোকে পাৰিলে ঘৰৰ পৰাই লৈ নিব, কাৰণ ইয়াত বহুত বেছি দাম হয়। মন্দিৰ ভাগ দেখি বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে? সঁচাকৈ বহুত বেছিকৈ ধুনীয়া হয়। বাহিৰ ভাগটোহে দেখিছোঁ, কিন্তু ভিতৰতো নাই দেখা এতিয়ালৈকে। চামগৈ আৰু আপোনালোককো দেখাম ধুনীয়াকৈ।
ময়ো চাকি গছ জ্বলাই ল'লোঁ। শৰাইলৈ অনা বস্তুবোৰ আমি ইয়াতেই দি দিলোঁ। মন্দিৰৰ ভিতৰলৈ যোৱা যিখন মেইন দুৱাৰ সেইখন বন্ধ আছিলে, কাৰণ পূজাৰীয়ে ভিতৰত পূজা কৰি আছিলে বোলে, আৰু সেইকাৰণে মায়ে বাহিৰৰ পৰাই সেৱা কৰিলে আৰু ময়ো সেৱা কৰি ল'লোঁ। আপোনালোকে ভিতৰৰ ভাগ দেখিলে, আমিও চালোঁ, ভাল লাগিলে ন? বহুত ধুনীয়াকৈ বনাইছে আচলতে ভিতৰটো। এতিয়া আমি আহিলোঁ তাৰ পৰা ওলাই আহি প্ৰসাদ ল'মগৈ। এতিয়া প্ৰসাদ লৈ আৰু ঘৰলৈ আকৌ উভতিম।
আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ এটাও কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ আকৌ আমি নেক্সট ভিডিঅ'ত লগ পাম চাই থাকিব আপোনালোকে সকলোৱে